ছিংগাপুৰৰ ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ দ্বিতীয়টো খণ্ডলৈ মই ৰাইহানা। আজি ঈদৰ উপলক্ষে ছিংগাপুৰৰ পৰা আপোনালোকৈ জনাইছোঁ বহুত শুভেচ্ছা। প্ৰথমটি খণ্ডত মই দেখাইছিলোঁ ছিংগাপুৰৰ বাছ ষ্টপবিলাক কেনেকুৱা হয়। ৰিকেপ হিচাপে মই দেখুৱাব লৈছোঁ পুনৰবাৰৰ বাবে আন এটি বাছ ষ্টপ। ইয়াত আপুনি প্ৰথমতে দেখিছে গ্ৰীণ কালাৰৰ এটা ডাষ্টবিন, এখন ডিছপ্লে বৰ্ড য'ত এডভাৰটাইজমেণ্টবিলাক দিয়া হয়, যেনে মুভি থিয়েটাৰত কোনখন চিনেমা আহিছে। এতিয়া বাছ ষ্টপত আপুনি দেখিছে এখন বেঞ্চ, এখন ডিছপ্লে বৰ্ড য'ত বাছৰ ৰুটটো দিয়া থাকে, লগতে দিয়া থাকে বাছ ষ্টপৰ নামটো, যেনে এই বাছ ষ্টপটোৰ নাম BLK 704। বাছ ষ্টপৰ নামটো এটা পিলাৰতো দিয়া থাকে আৰু লগতে দিয়া থাকে ইয়াত কি বাছ ৰখে, যেনে এই বাছ ষ্টপটোত ৰখে 193 আৰু 243G বাছ। এতিয়া মই গৈ আছোঁ ৰাষ্ট্ৰীয় ঘাইপথ, ইয়াত যাক কোৱা হয় এক্সপ্ৰেছৱে'। ইয়াত ৰাস্তা পাৰ হ'বৰ বাবে এটা বাটন প্ৰেছ কৰিব লাগে। এই এৰ'ডালৰ তলত যিটো ৰাউণ্ড মেটালিক আছে প্লেটছটা, সেইটো প্ৰেছ কৰিলে গ্ৰীণ মেন আহে, তেতিয়া আমি ৰাস্তাটো পাৰ হ'ব পাৰোঁ। এনেকুৱা এটা এক্সপ্ৰেছৱে' পাৰ হ'বৰ বাবে প্ৰায় 25 ছেকেণ্ডমান সময় দিয়ে। এই গ্ৰীণ মেন যেতিয়ালৈকে ব্লিংক কৰি থাকে তেতিয়ালৈকে ৰাস্তা পাৰ হ'ব পাৰে। এতিয়া মই বাছ ষ্টপৰ অভিমুখে গৈ আছোঁ আৰু মই দেখাম যে এখন বাছ কেনেকৈ বৰ্ড কৰিব লাগে। ৰাস্তাৰ কাষে আপোনালোকে দেখিছে আমৰ কিছুমান গছ আছে। এগৰাকী মহিলা পাৰ হৈ গৈছে, তেখেতে গ্ৰচাৰীৰ বজাৰ কৰি আহিছে এখন ট্ৰলি কাৰ্টত। মই 179 বাছখন বৰ্ড কৰিম। বাছৰ আগফালে দুৱাৰেদিহে সোমাব পাৰি আৰু পাছফালৰ দুৱাৰেদি যিসকলে বাছখন এৰে তেওঁলোক ওলাই আহে। প্ৰথমতে বাছৰ প্ৰথম দুৱাৰখনৰ সন্মুখতে এটা মেচিন লগোৱা থাকে, তাত আমি কাৰ্ডখন চুৱাইপ কৰোঁ। এতিয়া মই বাছৰ একেবাৰে শেষৰ ছিটটো লৈছোঁ আৰু দেখাইছোঁ যে বাছখন কেনেকুৱা। ওলাবৰ সময়ত আমি আকৌ পুনৰবাৰ বাছৰ সেই মেচিনটোত চুৱাইপ কৰোঁ। এতিয়া বাছৰ পৰা মই ওলাই আহি ৰেলৱে ষ্টেচনৰ ফালে, মেট্ৰ' ষ্টেচনৰ ফালে আগুৱাই গৈছোঁ। প্ৰথমে আপুনি দেখিব যে এস্কেলেটৰৰ সোঁ ছাইডে খালী ৰাখে, যিসকলে খোজকাঢ়ি এস্কেলেটৰখন বগাই যাব বিচাৰে তেওঁলোকৰ বাবে। আৰু মেট্ৰ'ৰ দুয়োটাৰ বাবে এখন এজলিংক কাৰ্ড ব্যৱহাৰ কৰা হয়। এই এজলিংক কাৰ্ডখন এই মেচিনটোত টপ আপ কৰা হয়। এতিয়া মই মেট্ৰ' ষ্টেচনত সোমালোঁ কাৰ্ডখন চুৱাইপ কৰি। এতিয়া মই এস্কেলেটৰ দি উঠি, আপুনি দেখিছে এস্কেলেটৰখন সোঁফালে খালী আছে। এতিয়া মই প্লেটফৰ্ম গৈ পালোঁ আৰু প্লেটফৰ্মত গোটেই ষ্টেচনবিলাকৰ এখন মেপ থাকে। এতিয়া মেট্ৰ'খন আহি পালেহি আৰু মই বৰ্ড কৰিম। ইয়াত আপুনি দেখিছে যে যিহেতু এতিয়া পিক আৱাৰ্ছ নাছিলে, ৰাতিপুৱা অফিচৰ সময়ত পিক আৱাৰ্ছত 2-3 মিনিটৰ মূৰে মূৰে আহে। এতিয়া যিহেতু দুপৰীয়া আছিল, গতিকে 6 মিনিটৰ মূৰে মূৰে ট্ৰেইনবিলাক আহে। এই ট্ৰেইনখন পাছি ৰিচ আৰু চাংগি এয়াৰপৰ্টৰ অভিমুখে গৈ আছে। এই ট্ৰেইনখন ইষ্ট ৱেষ্ট লাইনত গৈ আছে। ইষ্ট ৱেষ্ট লাইনটো গ্ৰীণ লাইন বুলিও কোৱা হয়। এতিয়া আপুনি দেখিব যে মেট্ৰ' ট্ৰেইনখনৰ দৰ্জাৰ ওপৰতেই গোটেই সেই ৰুটটো দিয়া থাকে। আৰু মই এতিয়া আপোনাক মেট্ৰ'ৰ ভিতৰৰ অংশটো দেখাইছোঁ। ইয়াত মেট্ৰ'ৰ ভিতৰত খোৱাটো নিষেধ, আনকি পানীও খোৱাটো নিষেধ। আপুনি দেখিব যে ট্ৰেইনখনৰ ভিতৰতো খুব চাফ চিকুণ। এতিয়া মই ট্ৰেইনৰ পৰা ওলাই লেক ছাইড MRTত নামিলোঁ। দুটা প্লেটফৰ্ম আছে, এটা ছাইডে চাংগি এয়াৰপৰ্ট যায় আৰু আনফালে টুৱাছলিং যায়। এতিয়া মই দেখাইছোঁ মেট্ৰ' ষ্টেচন এক্সিট কৰা, কাৰ্ড চুৱাইপ কৰি ওলাই আহিলোঁ আৰু মই মেট্ৰ' ষ্টেচনৰ পৰা ওলাই আহি তাৰ কাষতেই লাগি থকা বাছ ষ্টপৰ অভিমুখে গৈ আছোঁ। কমিউটাৰ্ছবিলাকৰ সুবিধাৰ্থে কিছুমান চাইনবোৰ্ড লগোৱা থাকে, য'ত লিখা থাকে কোনফালে বাছ ষ্টপ আছে, কোনফালে টেক্সি পিক এণ্ড ড্ৰপ পইণ্ট আছে। এতিয়া মই দেখুৱাব লৈছোঁ বুনলে ইণ্টাৰচেঞ্জ। এনেধৰণৰ ইণ্টাৰচেঞ্জবিলাক শ্বপিং মলৰ লগতে লাগি থাকে। এফালে বাছ ইণ্টাৰচেঞ্জ থাকে আৰু আনফালে মেট্ৰ' ষ্টেচন থাকে। এতিয়া আপুনি দেখিব যে ইয়াত বহুতকেইখন বাছ ৰখে, অতি কমেও 20খনমান চাগে বাছ ৰখে আৰু প্ৰতিটো বাছ বৰ্ডিং কৰাৰ ফালে এনেকৈ ফ্ল'ৰত আৰু এনেকৈ মেটালিক কিছুমান লাইন লগোৱা থাকে, য'ত আপুনি সেইফালে দিয়ে বৰ্ডিং কৰিব লাগিব। এতিয়া মই গৈ আছোঁ বাছ ইণ্টাৰচেঞ্জৰ পৰা MRT মেট্ৰ' ষ্টেচনৰ ফালে। আপুনি দেখা পাব ফ্ল'ৰত কিছুমান য়েল্ল' লাইন লিখা আছে আৰু তাত বাছৰ নাম্বাৰটোও দিয়া আছে। যদি লাইনটো অধিক দীঘল হয় তেতিয়াহ'লে এই মেটালিক যিটো ৰুটটো লিখা লাইনটো আছে তাৰ পৰা বাহিৰৰ পৰা এই য়েল্ল' লাইনটোৰ ফালে লাইন পাতে সকলোৱে। এতিয়া দেখিব যে প্ৰত্যেকখন বাছৰ যিটো গেটত ৰখে সেই গেটবিলাকৰো নামাকৰণ কৰা থাকে, যেনেকৈ এইখন গেটৰ নাম B7, B8 এনেকৈ নাম লিখা থাকে। ইণ্টাৰচেঞ্জটো খুব বিজি, সকলো সময়তে মানুহ থাকেই ইয়াত। ট্ৰেইন আৰু বাছবিলাক ৰাতিপুৱা 5টাৰ পৰা ৰাতি 12টালৈকে চলে।
এতিয়া আপুনি দেখিব এটা চাইডে শ্বপিং মলটোৰ নাম জুৰং পইণ্ট আৰু শ্বপিং মলটো পাৰ হৈ তাৰ ইটো চাইডে আছে MRT ষ্টেচন। ইয়াত সাধাৰণতে বেছমেণ্টত কেণ্টিনবিলাক আৰু ৰেষ্টুৰেণ্টবিলাক ইটাৰিজবিলাক থাকে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু শ্বেয়াৰো কৰিব মোৰ ইউটিউব লিংকটো। মই খুব সংক্ষিপ্তভাৱে ছিংগাপুৰৰ ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ এটা ধাৰণা দিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে নিশ্চয় চাই ভাল পাব। আপোনালোকলৈ পুনৰবাৰ ধন্যবাদ জনাই মই এই ৰাজহুৱা পৰিবহণ খণ্ডটি সামৰণি মাৰিছোঁ।